কাৰোবাক ভাল পালে এনেদৰে ভাল পাওক যাতে কোনোবাই কৈ উঠে, ইছ, মোৰো যদি এনে ভাগ্য থাকিল হয়। যদি তুমি দুখীয়া হোৱা তেন্তে তোমাৰ নিজৰ আত্মীয়ও তোমাক অৱহেলা কৰিব, আৰু যদি তুমি ধনী হোৱা তেনেহ'লে দূৰ সম্পৰ্কৰ আত্মীয়ও তোমাক সদায় ফোন কৰি হ'লেও খবৰ ল'ব। অপ্ৰিয় হ'লেও এয়াই সত্য। তুমি সকলোৰে প্ৰিয় কেতিয়াও হ'ব নোৱাৰিবা, কাৰণ তুমি মানুহ, টকা নহয়। জীৱনৰ বাবে আটাইতকৈ মূল্যৱান বস্তুটোৱেই হৈছে বিশ্বাস, যাক পাবলৈ বহু সময় লাগে কিন্তু হেৰুৱাবলৈ এক ছেকেণ্ডো নালাগে। ৰূপ আৰু টকা থাকিলে ভালপোৱা আৰু বন্ধুত্ব কৰা মানুহৰ অভাৱ নাই। ভালপোৱাৰ আন এটা নাম সপোন, সপোনৰ আন এটা নাম আশা, আশাৰ আন এটা নাম অপেক্ষা, অপেক্ষাৰ আন এটা নাম হেৰুৱা, হেৰুৱাৰ আন এটা নাম কষ্ট, কষ্টৰ আন এটা নাম মৃত্যু, আৰু ইয়াৰ নামেই হ'ল জীৱন। সেই সম্পৰ্কটো সকলোতকৈ বেছি সুন্দৰ, যিটো সম্পৰ্কত দুয়োৱে দুয়োজনক বুজি পায়, দুয়োৱে দুয়োজনক মানসিক শান্তিৰ কাৰণ হয়। দিন শেষত কোনেও কাকো পাহৰি নাযায়। যিজন মানুহে সকলোকে সুখী কৰি ৰাখিবলৈ চেষ্টা কৰে তেওঁৱে অৱশেষত অকলশৰীয়া হৈ পৰে। প্ৰয়োজনতকৈ বেছি কাৰো বাবে উপলব্ধ নহ'ব, অন্যথা এদিন আপুনি নিজৰ সন্মান আৰু গুৰুত্ব হেৰুৱাব লাগিব। গোফ উঠা মেকুৰী কেতিয়াও বাঘ নহয়। দামী কাপোৰ পিন্ধা সকলো মানুহেই ভদ্ৰ নহয়। প্ৰত্যেক ডিগ্ৰীধাৰীয়ে জ্ঞানী নহয়। কৰ্মই হৈছে মানুহৰ আচল পৰিচয়। দুখ যেতিয়া পৰিমাণতকৈ বেছি হয় তেতিয়া মানুহ কান্দিবলৈ পাহৰি যায় আৰু মনে মনে থাকিবলৈ শিকি যায়। মানুহে জীৱনত সকলো পাহৰিব পাৰে, কিন্তু কোনোবাই কৰা বিশ্বাসঘাতকতা কেতিয়াও পাহৰিব নোৱাৰে। চাণক্যক সুধিছিল, বিষ কি? চাণক্যই সুন্দৰকৈ উত্তৰ দিলে, জীৱনৰ সকলো বস্তু জোখতকৈ বেছি হ'লে বিষ হৈ যায়। যেনে শক্তি, ধন, ভোগ, লোভ, অভিমান, প্ৰেম, এইবোৰ জোখতকৈ বেছি হ'লে বিষ হৈ যায়। কিছুমান সম্বন্ধ ভাড়াঘৰৰ নিচিনা, যিমানেই সজাই পৰাই নোলোৱা কিয় কেতিয়াও নিজৰ নহয়। ফুটনি সেইসকলে নেদেখায় যিসকল বংশগত ধনী, ফুটনিটো সেইসকলে দেখায় যিয়ে ভিক্ষাৰী যেতিয়া হঠাৎ ধনী হৈ যায়। তুমি যেতিয়া শুদ্ধ আছিলা কোনেও মনত নাৰাখে, তুমি কেতিয়া ভুল কৰিছিলা তাক কোনেও নাপাহৰে। সকলো মানুহৰে আগতে নিজৰ দুখ প্ৰকাশ নকৰিব। দৰৱ সকলোৰে লগত নাথাকিলেও নিমখ কিন্তু সকলোৰে ঘৰে ঘৰে থাকে।